হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। পুনৰবাৰ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আগুৱাই আহিলোঁ আৰু আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাত খোৱাৰ নিমন্ত্ৰণ এটা পালোঁ মাহীৰ ঘৰত, আৰু মই কেনেদৰে পনীৰ বনাওঁ আজি সেইটো ষ্টাইলতে মোক পনীৰ বনোৱাৰ দায়িত্ব দিলে। ভাবিলোঁ বনাইছোঁৱে যেতিয়া ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। মইনো কেনেকৈ বনাইছোঁ আপোনালোকেও চাব পাৰিব, আৰু যদি তেনেদৰে নাই খোৱা এদিন বনাই খাই চাবচোন বাৰু, বহুত বেছি ভাল লাগিব। গতিকে খাবলৈ মাতিছে যেতিয়া বহুত বেছি পলম কৰি নাথাকোঁ, পনীৰখিনি বনোৱাকৈ আৰম্ভ কৰোঁগৈ। যদি ভাল লাগে এদিন তেনেদৰে বনাই খাই চাব, আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আহিব লগা ভিডিঅ'বোৰ গম পাই থাকিব। পলম কৰি নাথাকোঁ আৰু নহয় জানো বাৰু, বনাই মেলি খাই আৰু সোনকালে যাওঁ। গতিকে আহকচোন বাৰু মই কেনেদৰে বনাইছোঁ ভিডিঅ'টো চাব। এতিয়া আৰম্ভ কৰিছোঁ প্ৰথমে পনীৰ কটা কামটো, আৰু সকলোখিনি মোৰলৈকে থৈ দিছে আৰু এয়া দেখা পাইছেই নহয় কৰি থাকোঁতেই। পনীৰখিনি নিজৰ পচন্দ মতে কাটি লৈছোঁ আৰু এয়া পনীৰ কটা কামটো এয়া কমপ্লিট কৰিলোঁ। তাৰপাছত এয়া নহৰু কেইফুটামান, আদা দুটুকুৰা, আৰু আলু লৈ লৈছোঁ 3টা, আৰু পিঁয়াজ 4টা লৈ লৈছোঁ। তাৰপিছত এইখিনি প্ৰথমে ধুই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। মিক্সিং জাৰটোতে প্ৰথমে মই এটা বিলাহী কাটি লৈছোঁ, সেইটো মই আটাইখিনি একেলগে পেষ্ট এটা বনাই ল'ব লাগিব। এতিয়া মই বাকলি এৰুৱাই ৰখা পিঁয়াজ 4টাও মিক্সিং জাৰটোতে একেলগতে পিচি ল'ম। তেতিয়া খুব সুন্দৰ গ্ৰেভি এটা হয়, খাবলৈ বহুত বেছি মজা লাগে। আৰু এইবাৰ দিছোঁ কেইটামান কাজু, এয়া দেখিছেনে। তাৰপাছত এইখিনি পিচি লওঁ, আৰু জলকীয়াও 4-5টামান লৈ লৈছোঁ, মাজেদি ফালি লৈছোঁ। আজি খুৱাই দিম আৰু জ্বলা ঠিকছে ন, মইতো ভালেই পাওঁ খাই। কুকাৰটোতে ডাইৰেক্ট বনাইছোঁ, খুব সোনকালে হৈ যাব। আৰু এয়া তেল দি ৰাখিছোঁ দেখিছেনে। তাৰপাছত দিছোঁ থেতেলিয়াই লোৱা ইলাচি 4-5টামান দি দিছোঁ, আৰু ডালচেনিও 2টুকুৰা দিছোঁ, 2টা লং দিছোঁ, তেজপাত 2খিলাও দিছোঁ। এতিয়া সেই পেষ্টখিনি মই ইয়াতে ঢালি দিছোঁ। মিশ্ৰণখিনি আটাইখিনি দিয়াৰ পাছত এতিয়া অকণমান সময় ভাজিব লাগিব। পিছে কুকাৰটোত বনাইছোঁ যে অকণমান ওখ হৈছে মোৰ কাৰণে, ইমান যে দিগদাৰ হৈছে। জলকীয়া গুড়া এচামুচ দি দিছোঁ, এয়া দেখিছেই। এতিয়া এইখিনি ভালদৰে ভাজি থাকিব লাগিব, অলপমান ভজাৰ পিছত ভাল হয়। আৰু এয়া দিছোঁ ধনিয়া গুড়া, মিট মছলা গুড়া এচামুচ, সামান্য দিছোঁ এয়া জিৰা গুড়া। আকৌ এইখিনি মছলা দিলোঁ যেতিয়া অকণমান সময় ভালদৰে ভাজি ল'ম। আৰু মই ইয়াত আদা নহৰু আপোনালোকক দেখুৱাইছিলোঁ, সেই দিবলৈকে নহ'ল নহয়। এয়া চাওক এতিয়া দিছোঁ। দুই মিনিটমান ভজাৰ পাছত এয়া কাটি লোৱা আলুখিনি দিছোঁ। তাৰপাছত সেই কেঁচা জলকীয়াখিনিও আটাইখিনি চব দি দিছোঁ, আৰু একেলগতে জোখমতে নিমখটো দি লৈছোঁ। এয়া আৰু অকণমান দি লওঁ, জোখমতে হালধিও দি লৈছোঁ। এয়া এতিয়া এই আটাইখিনি ভালদৰে মিক্স কৰি আকৌ 2 মিনিটমান ভাজি ল'ম, আৰু তেতিয়া ভাল হ'ব। কাৰণ আদা নহৰু যিহেতু অকণমান দেৰিকৈ দিলোঁ, গোন্ধটো মাৰ গ'লে ভাল হয়, হয়নে নাই বাৰু। ভজা হোৱাত মই এতিয়া ইয়াত পানী ঢালি দিলোঁ। পানীটো বহুত বেছি ঢালিব নালাগে, আৰু অলপ ডুব যোৱাকৈ দিব লাগে। এনেও গ্ৰেভিয়ে হ'ব, আলু আছে যিহেতু। তাৰপাছত 3-4টা চিটি মাৰিবলৈ দি দিম, আৰু 4টা চিটি মৰাৰ পাছত এয়া মই খুলি দিলোঁ। এইখিনি ইমান সুন্দৰ গোন্ধ হৈছে, আৰু বহুত বেছি বঢ়িয়া হৈছে দেখাটো। 2 পিচ আলু এনেদৰে অকণমান ভাঙি দিছোঁ। এতিয়া মই পনীৰখিনি খুব ভাল পনীৰ আছিলে ঘৰুৱা, সেইকাৰণে মই এইখিনি ফ্ৰাই নকৰাকৈ ডাইৰেক্ট দি দিছোঁ। খুব বেছি বঢ়িয়া হয়, এনেকৈ দি দিলে ফ্ৰাই কৰাৰ আৰু কোনো প্ৰয়োজন নাই, সেইবোৰ আননেচেচাৰী ঝামেলা, হয়নে নাই বাৰু। আৰু এয়া চাওক, মই মিক্স কৰি পেলাই এইখিনি 3-4 মিনিটমান এইখিনি আকৌ উতলাব লাগিব, তেতিয়াহে ভাল হ'ব।
4-5 মিনিটমান উতলাৰ পাছত এয়া চাওক খুব সুন্দৰ কালাৰ এটাও হৈছে দেখিছেনে বাৰু আৰু এইখিনি খাবলৈ একদম ৰেডি হৈ গ'ল এতিয়া ঢাকনিখন লগাই ৰাখিলে আৰু গ্ৰেভি হৈ যাব হৈ গ'ল আৰু দেই আৰু বনাই মেলি হ'ল কি আপোনালোকক দেখুৱালোৱেই গতিকে এতিয়া খাবলৈ বুলি লৈছোঁ আৰু খোৱা বোৱাবোৰ আৰু দেখুৱাই নাথাকোঁ বহু দেৰিও হৈ গ'ল আৰু তেনেদৰে অকণমান অসুবিধাও হয় গতিকে পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ আজিলৈ আহোঁ তেন্তে বাই বাই গুড নাইট